সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশমৰ্মে আমি জোনাই আঞ্চলিক আৰু বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাই আজি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাত আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। চৰকাৰক আমি দাবী জনাইছোঁ অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰক, নহ'লে কিন্তু আমাৰ আন্দোলন কিন্তু অব্যাহত মানে আন্দোলন চলি থাকিব। যিহেতু ইমান উন্নত হাৰত তেখেতসকলে চাউল দালিৰ পৰা ধৰি শিশুৰ খাদ্যৰ প্ৰটিন হাৰৰ পৰা ধৰি মানে টেবলেটৰ পৰা ধৰি এ টু জেড তেখেতসকলে মূল্য বৃদ্ধি কৰি তেখেতসকলে কৰ সংগ্ৰহ কৰি আছে। দুখীয়া ৰাইজক মাধমাৰ কৰি তেখেতসকলে কৰ সংগ্ৰহ কৰি আছে। এইটো আমি ছাত্ৰ সন্থাই কেতিয়াও মানি ল'ব নোৱাৰোঁ। ছাত্ৰ সন্থাই মূল্যবৃদ্ধি ৰোধ নকৰা পৰ্যন্ত কিন্তু আমি আন্দোলন আমাৰ অব্যাহত চলিয়ে থাকিব, আন্দোলন চলিয়ে থাকিব। যেতিয়ালৈ মূল্যবৃদ্ধি ৰোধ নকৰে তেতিয়ালৈকে আন্দোলন চলিয়ে থাকিব। গেছ চিলিণ্ডাৰ আপোনালোকে চাওক, এতিয়া এটা সময়ত বিজেপি চৰকাৰে দালি চাউল আলু পিঁয়াজকে ধৰি লগত ডিঙিত মালা গাঁঠি তেখেতসকলে ৰাজপথত আন্দোলন কৰিছিল। এই আন্দোলন কৰা বিয়াকুম লিডাৰসকলে ক'ত লুকাই আছে এতিয়া? তেখেতক আৰ কাপোৰত লুকাই আছে নেকি? তেখেতক আমি পোনপটীয়াকৈ সুধিব বিচাৰোঁ, তেখেতে আৰ কাপোৰত লুকাই আছে নেকি? তেখেতসকলে বিধানসভাত এছেম্বলিত তেখেতসকলে এইটো প্ৰটেষ্ট কিয় দেখাব পৰা নাই আজিলৈকে? বিজেপি চৰকাৰে যেতিয়া আন্দোলন কৰে এইটো তেখেতসকলে আজিৰ দিনত দেখাব পাৰিব লাগিছিল। আমি কংগ্ৰেছ চৰকাৰৰ দিনত মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে আমি নিজে আন্দোলন কৰিছিলোঁ। এই কথাটো কিন্তু বিজেপি চৰকাৰে এই আওতাত আনিব লাগিছিল। এইটো ভিডিঅ' ফুটেজ দেখাব পাৰিব লাগে। তেখেতসকলে ৰাস্তাত তেখেতে খালে কংগ্ৰেছ চৰকাৰে খালে, এইটো শ্লোগান দি তেখেতসকলে ৰাজপথ বন্ধ কৰি আন্দোলন কৰিছিল। তেখেতসকলে এই পিঁয়াজ আলু দালি তেখেত ডিঙিত মালা গাঁঠি এইবোৰ ক'ত গ'ল? ক'ত লুকাই আছে তেখেতসকলে? তেখেতে আকৌ ওলাই আহক। তেখেতসকলে আন্দোলন কৰিবৰ কাৰণে ওলাই আহিবৰ কাৰণে মই নিৰ্দেশ জনাইছোঁ। তেখেতসকলৰ দিনত ইমানে উচ্চ হাৰত মূল্যবৃদ্ধি কৰিলে তেখেতসকলে লাজ পাইছেনে পোৱা নাই? না তেখেতসকলে মূল্যবৃদ্ধি কৰি জনসাধাৰণক মাৰি তেখেতক অকল কৰ সংগ্ৰহ কৰিবৰ কাৰণে তেখেতসকলে বিজেপি চৰকাৰ গঠন কৰিছে নেকি? আমাৰ দুখীয়া ৰাইজৰ এটা শ্ৰেণীৰ ৰাইজে এতিয়া চিন্তনীয় হৈ পৰিছে এসাঁজ খাবলৈ। আমি জোনাই আঞ্চলিক আৰু বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাই বিজেপি চৰকাৰক ধিক্কাৰ দিছোঁ। অতি সোনকালে মূল্যবৃদ্ধি ৰোধ কৰক, নহ'লে কিন্তু ইয়াৰ আন্দোলন কিন্তু আমাৰ ভয়াৱহ হ'ব। বজাৰত লাগিছে জুই, চৰকাৰে আছে হুই। অসম চৰকাৰত যোগান বিভাগ বোলা বস্তু এটা আছে, আৰু এই যোগান বিভাগ বোলা বস্তুটো আজি ক'ত আছে? আৰু এই যোগান বিভাগে আপোনাৰ যোগান বিভাগে কিছুমান কলা ব্যৱসায়িক লগত ব্যৱসায়ক কিয় মানে আজি নাকি লগাব পৰা হোৱা নাই? আৰু আজি আপোনাৰ 10 দিন 12 দিন হৈছে। 10 দিন 12 দিনত আপোনাৰ পেট্ৰলৰ মূল্য ইমানেই বৃদ্ধি হৈছে, 10 টকাৰ ওপৰত বৃদ্ধি হৈ গৈছে। তাৰ ওপৰত আকৌ আপুনি বজাৰত যাব নোৱাৰে, আকাশৰ সমান দাম, আকাশ চুলিয়ে গৈ দাম এতিয়া। गोजोनथाव खौरां, नोंथाङा देग्लायनि बैसागु बोथोराव बर' हारिनि हारिमुनि गोदान आगर एरनायनि दख'ना गाननो लुगैदोंना? नोंथाङा जिंगा दासि। बर' हारिनि हारिमुनि बायदि आगरनि दख'ना गाननो मोजां मोनग्रा आइजोफोरनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं जोंलारि दख'ना गला। बे गलाया क'क्राझार सहरनि साखाथियाव थानाय खोदोमतला सोरांफुरियाव दं, जेराव नोंथाङा मोननो हागोन गुबुन गुबुन रोखोम आगरनि दख'ना, जेरै आगर गुबै, आर'नाइ, फारौ मेगन, दावराइ मोख्रेब, बिदन माथा, बिदन आगर, जिं आगर, इन्दि जि आरो मुगा बायदि बायदि। गावखौ समायहोनो गोसो जानाय आइजो एबा गाननो गोसो गुदुं जानाय आइजोफोरा 9365598157 आरो 9365582232 बे जानबुं अनजिमायाव जगाजग खालामनो हागोन।